বিশ্বৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? ভেটিকান চিটি। পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? নীল নদী। পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদখনৰ নাম কি? বৈকাল। পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদখনৰ নাম কি? কাস্পিয়ান হ্ৰদ। কোন দেশক বজ্ৰপাতৰ দেশ বুলি কোৱা হয়? ভূটান। পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? আমাজন। কাক পৃথিৱীৰ মুধচ বুলি কোৱা হয়? পামিৰ মালভূমিক। বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্মটোৰ নাম কি? খড়গপুৰ।